Hey everyone, মোৰ অন্য এটা ভিডিঅ'তে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মমো বনাব লৈছো আৰু এই মই পিয়াজ কাটি লৈছো, এফালে এটা কবি কাটি লৈছো সৰু আৰু চিকেন লৈ লৈছো মই বনলেছ চিকেন আৰু এতিয়া অকমান ৰিফাইন তেল দি পেলাই মই চিকেনখিনি ফ্ৰাই কৰি লৈছো অকমান সময় আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এতিয়া মই চিকেনখিনি ভাজি আছো আৰু ইয়াতে মই জালুকৰ গুড়ি দি দিছো আৰু এতিয়া মই চিকেনখিনি কাঢ়ি লম আৰু মিক্সিত গুড়া কৰি লম। একেটা কেৰাহীতে মই এতিয়া পিয়াজ আৰু কবিখিনিও ভাজি লম 2 মিনিট মান সময়, বেছি সময় নাভাজো। ইয়াতো মই অকমান জালুকৰ গুড়া আৰু নিমখ দি দিম। আৰু এতিয়া মই চিকেনখিনি দি দিলোঁ, গুড়ি কৰি ৰখা চিকেনখিনি আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম সকলোবোৰ। মই মমৰ চাটনিটোৰ কাৰণে বিলাহী এটা সিজাই লৈছিলোঁ আৰু শুকান জলকীয়া 4-5টা মান সিজাই লৈছিলোঁ আৰু নহৰু আদা অকণ সিজাই লৈ পেলাই অকণ টাৱাখনত সেকি লৈ মিক্সিত পিচি দিছিলোঁ আৰু এতিয়া মই এইখিনি ভালদৰে ভাজা হৈ গ'ল। আৰু মই ময়দা মাৰি থৈছিলোঁ কোমলকৈ আৰু এতিয়া সৰু সৰু লাডু কৰি লৈছোঁ আৰু এতিয়া মই পাতলকৈ বেলিছোঁ মমৰ শ্বেপ দিবলৈ কাৰণে। এয়া মই মাজত দি দিলোঁ আৰু এতিয়া মমৰ শ্বেপ দিছোঁ মই। আপোনালোকক মই 3টা বেলেগ বেলেগ ষ্টাইলৰ শ্বেপ দেখাম মই। আপোনালোকে যোনটোৱে সহজ পায় সেইটোতে বনাব পাৰিব। মই সেইকাৰণে গুটিকেইটাই দেখাই দিছোঁ আৰু মই মমোবোৰ মমো ষ্টেণ্ডত থৈ গৈছোঁ তেল সানি পেলাই। এয়া মই মমোবোৰ গেছত উঠাই দিলোঁ, উঠোৱাৰ সময় হৈ গ'ল বাৰু। এয়া দেখিছেনে সিজিছে অলপ অলপকৈ আৰু ফুলি গৈছে আৰু তিনিওটা চেঞ্জ কৰি থাকিব লাগিব। তলৰটো একদম ওপৰলৈ আনিব লাগিব, এনেদৰে ৰোটেশ্যন কৰি থাকিব লাগিব আৰু মমো সিজিছেই প্ৰায়। আমাৰ মমো ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যিসকল মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এয়া আমি খাবলৈ লৈছোঁ মমো, উলিয়াই ল'লোঁ আৰু বহুত কোমল হৈছিলে মমোখিনি, দেখিয়ে গম পাইছেই চাগে। এতিয়া আমি উলিয়াই লৈছোঁ খাবৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চোৱা সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু আজিলৈ আহিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক। এতিয়া আমি খাই উলিয়ালোঁ।